Welcome to my YouTube channel. আজি মই দেখুৱাম গ্ৰীণ লিভছ কেনেকৈ ছিঙিব পাৰি আৰু কেনেকৈ ধুনীয়াকৈ প্ৰডাকশ্যন কৰিব পাৰি কম সময়ৰ ভিতৰতে। যে ধুনীয়া পাত ওলোৱা দেখা পাইছে আপোনালোকে। এইখিনি হ'ল মোৰ বাগান নিজৰ, আৰু এই বাগানৰ পাতসমূহ এতিয়া বৰ্তমান টান হ'বলৈ ধৰিছে, যেহেতু অক্টোবৰ নৱেম্বৰ অহাৰ লগে লগে টান হৈ যায়। এতিয়া ডিচেম্বৰ ফাৰ্ষ্ট উইকৰ পৰা প্লাকিং বন্ধ কৰা হ'ব। তাৰ কাৰণে আজি লাষ্ট মুহূৰ্তত এটা ভিডিঅ' বনাবলৈ মন গৈছিল, তাৰ কাৰণে বনোৱা হৈ গ'ল। আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব, তেতিয়া আকৌ নতুনকৈ মই ভিডিঅ' বনাবলৈ উৎসাহ পাম। সেয়ে আপোনালোকক দেখুৱাইছোঁ। এতিয়া ধুনীয়া ছিঙিবলৈ বঢ়িয়া হৈ গৈছে পাতটো। অহাকালিলৈকে আমাৰ এইটো পাত ছিঙা হৈ যাব। গতিকে আপোনালোকে চাই থাকক মোৰ চেনেল। পিছলৈ মই পাত ছিঙা ভিডিঅ' আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম। গতিকে এইখিনি পাতটো অহাকালিলৈ ছিঙা হৈ যাব। আপোনালোকে চাই থাকিব। মই অহাকালিলৈ ছিঙা যিটো পাত ছিঙিব সেইটো ভিডিঅ' মই আপলোড কৰিম। ঠিক আছে।